guys, welcome to my YouTube channel. আজি আপোনালোকৰ বাবে এটা নতুন ইন্টাৰেষ্টিং ভিডিও লৈ আহিছো। প্ৰথম ভিডিওটো দেখুৱাৰ ধৰণে কেনেকৈ আপোনালোকে ফ্লাইং মোবাইল ফোন এফেক্ট ইউজ কৰি ভিডিও এডিট কৰিব পাৰিব। তেনেহলে বলক ভিডিওটো আৰম্ভ কৰো। প্ৰথমে আপোনাৰ প্লে ষ্ট'ৰ ওপেন কৰি লওক আৰু তাত সাৰ্চ কৰক P2 আৰু সাৰ্চ কৰাৰ পিছত যেটো ফাৰ্স্ট এপ ওলাব সেই এপটোতে ক্লিক কৰি দিয়ক। মোৰ তাত ডাউনলোড হৈ আছে। ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস দেখা পাব। তলৰ ফালে দেখা পাব এটা ফান ভিডিও বুলি অপচন আছে আৰু সেই অপচনটোত ক্লিক কৰি দিব আৰু ইয়াতে বহুত এফেক্টস দেখা পাব আৰু ফাৰ্ষ্টতে যেটো দেখা পাব ফ্লাইং মোবাইল ফোন তাত ক্লিক কৰি দিব আৰু ইয়াত ষ্টাৰ্ট বুলি আছে ষ্টাৰ্টত টিপি দিব আৰু ইয়াতে ফটো সিলেক্ট অপচন আহি যাব আৰু আপোনাৰ ফটোখন সিলেক্ট কৰি ল'ব। ইয়াতে দুটা ঠাইতে আপোনাৰ ফটোখন সিলেক্ট কৰি ল'ব। এতিয়া ওপৰৰ ফালে প্ৰিভিউ বুলি দেখিব তাত ক্লিক কৰি দিয়ক আৰু আপোনাৰ ভিডিওটো ৰেন্ডাৰ হ'বলৈ ষ্টাৰ্ট হৈছে। এইখিনি সময়ত আপুনি স্ক্ৰিনটো লাইটটো হ'বলৈ দিব নহ'লে ভিডিওটো ৰেন্ডাৰ কেনসেল হৈ যাব। এতিয়া ওপৰৰ ফালে সেভ অপচন দেখা পাব তাত টিপি দিলে আপোনাৰ ভিডিওটো গ্যালাৰীত সেভ হৈ যাব। যদি ভিডিওটো ভাল লাগিছে তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।